নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছো সপোনত যদি আমি কেনেবাকৈ পিকনিক খোৱা বা পাৰ্টি কৰা দেখো, নিজক বা বেলেগে যদি পাৰ্টি কৰি থকা দেখো আৰু সেই অৱস্থাত যদি খুব ফূৰ্তি কৰি থকা যদি আমি সপোনত কেনেবাকৈ দেখো, তেতিয়াহ'লে ই আমাৰ জীৱনৰ লগত কিহৰ প্ৰভাৱ পেলাই বা আমাক কিহৰ সংকেত দিয়ে। কাৰণ সপোন শাস্ত্ৰ অনুসৰি এনে সপোন দেখা ব্যক্তিসকলৰ জীৱনটো অতি সোনকালে অতি কম সময়ৰ ভিতৰত ৰঙীন হ'বলৈ যায়। কিয়নো এনে সপোন সকলোৱে নেদেখে। যিজন ব্যক্তিয়ে এনে সপোন দেখে বা নিজকে বা বেলেগক যদি সপোনত ফূৰ্তি কৰি থকা দেখে বা পিকনিক খাই থকা দেখে বা যিকোনো অৱস্থাত ফুৰিবলৈ যোৱা দেখে বা নিজেও গৈছে লগত বা বেলেগক দেখে, যদি নিজক নেদেখিলেও বেলেগক দেখিছে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথাই আপোনালোকে নিশ্চিত হ'ব যে আপোনাৰ জীৱনত অতি সোনকালে কিবা সুখৰ মুহূৰ্ত আপুনি দেখিবলৈ পাব। যদি আপুনি বহুত বিপদত পৰি আছে বা বহুত ডাঙৰ সমস্যাত যদি পৰি আছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি সপোনত কেনেবাকৈ পাৰ্টি কৰি থকা বেলেগক দেখিছে, খুব হাঁহি ধেমালি নিজৰ বন্ধু বান্ধৱী হওক বা বেলেগ অচিনাকি ব্যক্তিয়ে হওক লাগিলে তেনেকৈ যদি আপুনি দেখিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত সুখৰ দিন অতি সোনকালে আপোনাৰ জীৱনলৈ আহিব। হয়তো এই সুখ আপোনাৰ কামৰ ক্ষেত্ৰতো হ'ব পাৰে বা যিকোনো ক্ষেত্ৰত হ'ব পাৰে, টকা পইচাৰ লগতো জড়িত হ'ব পাৰে বা আপুনি যদি কেনেবাকৈ কিবা সমস্যাত পৰি আছে আৰু তেনে অৱস্থাত যদি সপোনটো দেখিছে, তেতিয়াহ'লে এনে সপোন কাৰ লগতো শ্বেয়াৰ কৰিব নালাগে। এনে সপোন দেখিলে আপোনাৰ নিজৰ কাম বা আপুনি যেনেধৰণে আছে তেনেধৰণে চলি যাওক। আপুনি চাব আপুনি ভাল খবৰ পাব বা আপোনাৰ জীৱন উন্নতিৰ পথত আগুৱাই যাবলৈ আপুনি কিবা সংকেত পাব বা কিবা এনেধৰণৰ সমল বিচাৰি পাব, যাৰ দ্বাৰা আপুনি জীৱনটো উন্নতি কৰিব পাৰিব বা টকা পইচা হাতলৈ খুব কম খৰচতে বা কম সময়তে আপুনি যদি কিবা ব্যৱসায় কৰিছে, ব্যৱসায় লাভ হ'ব। যিকোনো প্ৰকাৰে এনে সপোন দেখা ব্যক্তিৰ হাতলৈ টকা পইচাৰ লগতে সুখ শান্তি অতি সোনকালে আহে। গতিকে সপোন শাস্ত্ৰ অনুসৰি এনে সপোন দেখা ব্যক্তিৰ জীৱনটো অতি সোনকালে ৰঙীন হয়। গতিকে এনে সপোন দেখিলে কাকো শ্বেয়াৰ কৰিব নালাগে আৰু এনে সপোন দেখিলে নিজৰ কাম যেনেধৰণে আপুনি আগৰ পৰা আছিলে ঠিক তেনেধৰণে চলি যাওক আৰু আপুনি নিজে গম পাব যে আপোনাৰ জীৱনটো লাহে লাহে ৰঙীন হ'বলৈ কেনেধৰণে গৈ আছে। আপুনি এনেকুৱা কিছুমান সংকেত পাব, এনেকুৱা কিছুমান সমল বিচাৰি পাব, যাৰ লগত আপুনি লাগি গ'লে বা যাৰ আশ্ৰয় লৈ যদি আপুনি কাম কৰে উন্নতি হ'ব বা আপুনি সুখৰ বাতৰি অতি সোনকালে পাব। গতিকে সপোনত আপুনি পিকনিক নিজে খোৱা দেখিছেনে বা পাৰ্টি কৰা কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। নে পাৰ্টিলৈ যোৱা দেখিছে নে ফুৰিবলৈ যোৱা দেখিছে আপুনি কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।